এভৰিৱান আজি আমি ফুৰিব গৈ আছো এয়া দেখিছে পিছফালে সবে ওলাইছে একদম ফুৰ্তি সবকে হাই কৰি দিয়া হাই আস্মিনা ওলাইছে আৰু মই মাক লৈ যাম আৰু এখেতে এইফালে আমি আজি সবে ওলাইছো আমি এতিয়া জংগল ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্ট যাম বুলি ভাবিছো আজি বন্ধৰ দিন কিন্তু নাজানো তাত গৈ পেলাই হয়তো স্প্ৰিং ভেলী ৰিজৰ্টত যোৱা হ'ব পাৰে গতিকে আপোনালোকে আমাৰ লগত আহি থাকক গম পাব ক'ত যাম আৰু এয়া আমি খানাপাৰা পাৰ হৈ জৰাবাদ পাৰ হ'লোঁ জৰাবাদ পাৰ হৈ পেলাই আমি এনেকৈ আহি সোণাপুৰ পালোঁ সোণাপুৰৰ পৰা এইখিনি অকণমান গৈ পেলাই আমি লেফ্ট ছাইডে সোমাব লাগিব ৰাস্তাটোত আপোনালোকে জানে আৰু যোনে আহি পোৱা নাই তেওঁলোকৰ কাৰণে কৈছোঁ যদি গুৱাহাটীৰ ফালৰ পৰা আহে সোণাপুৰ পোৱা সময়ত এনেকুৱা এটা ৰাস্তা পাব লেফ্ট ছাইডে সোমাই যাব লাগিব সোমাই গ'লে এইটো ৰাস্তা আৰু এইটো ৰাস্তাৰে আপোনালোকে অকণমান আহিলে ইয়াত আমি পাই গ'লোঁ ডাঙৰ চাইনবোৰ্ড জংগল ৰিজৰ্ট আৰু ইয়াতে অকণমান সোমালে এই দুই কাষে আপোনালোকে চাহ বাগান পাব এয়া চাহ বাগানৰ মাজে মাজে অকণমান গ'লেই আমি আমাৰ ডেষ্টিনেশ্যন পাই যাম আৰু এয়া আমি মেইন ৰাস্তাটোত সোমাইছোঁ জংগল ৰিজৰ্টত এয়া অকণমান পাহাৰৰ ওপৰলৈকে হয় অকণ লাহে লাহে গাড়ীখনেৰে অকণমান ওপৰলৈকে উঠি আহিব লাগিব ৰাস্তাটো তেনেকুৱা হয় অকণমান পাহাৰৰ ওপৰত হয় আৰু ৰাস্তাটো ঠেক হয় গতিকে সাৱধানেৰে আহিব লাগিব আৰু এয়া আহি আমি আৰু এটুকুৰ পাম সেইটুকুৰ আকৌ ইয়াতকৈও অকণমান ওখ হয় সেইখিনি উঠিব পাৰিলে আমাৰ ৰিজৰ্টখন আহি পাই যাম আৰু এয়া আমি ৰিজৰ্টৰ মেইন গেটখন আহি পালোঁ ইয়াত চিকিউৰিটি বহি থাকে সিহঁতে ওপৰলৈকে ফোনটো কৰি দিব যে এখন গাড়ী গৈ আছে কাৰণ ৰাস্তাটো ঠেক দুইফালে নহ'ব ওপৰলৈকে উঠা সময়ত ওপৰৰ পৰা গাড়ী তললৈকে নানামে গতিকে আমাৰ ইয়াতে চেকিংটো কৰাই ল'লে কৰি পেলাই আমি এতিয়া এইটো গিয়াৰটো 1 নে 0 তেনেকুৱা কিবা এটা দিব লাগিব ক্লাছ একদম বন্ধ ৰাখিব লাগিব আৰু একেবাৰতে গাড়ীখন উঠাই ল'ব লাগিব বেছি নহয় 200 মিটাৰ বা 300 মিটাৰমান ডিষ্টেঞ্চ হ'ব এইখিনি অকণমান আৰু বেছি ওখ একেবাৰতে ধুনীয়াকৈ আহিব লাগিব আৰু প্ৰথমবাৰ মই যেতিয়া ইয়াত আহিছিলোঁ আজিৰ পৰা প্ৰায় 8-9 মাহ আগতে তেতিয়া কিন্তু মোৰ বহুত ভয় লাগিছিলে একদম মোৰ যেন জোৰটো ওলাই যোৱা যেন হৈছিলে ইমান ওখ আৰু একেবাৰতে গাড়ীখন আহিব লাগে কাৰণ যদি ৰখি যায় আকৌ গাড়ীখন পিছফালে গুচি যায় যদি সেইটো ভয় লাগে এইবাৰ মোৰ বহুত বেছি এটা ভয় লগা নাই আৰু এই আমি আহি পালোঁ এয়া ইয়াত গাড়ীখন পাৰ্কিং কৰাব লাগিব আৰু এয়া আহি পালোঁ আমি এইখন হৈছে জংগল ৰিজৰ্ট এইখিনি এন্ট্ৰেন্স খুবেই ধুনীয়া আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক ভিতৰৰখনটো আৰু বেছি ধুনীয়া আৰু যোনে আহিছে সি জানে নহাবিলাকে এবাৰ আহিব পাৰিব এয়া আমি এতিয়া সোমাই গৈ আছোঁ ভিতৰলৈকে মাস্কখন গুচাই দিয়া কিবা হাই জংগল ৰিজৰ্ট আহিছে আল্টিমেটলি আমি জংগল ৰিজৰ্ট আহি পালোঁ এতিয়া আমি অকণমান ফুৰিম আহি থাকক আমাৰ লগত Alfie elephant jo see big elephant আৰু এইবিলাক খেলা বস্তু আছে জংগল ৰিজৰ্টত এটা হাতী আছে বহুত ডাঙৰ সেইটোত মোৰ উঠিব সাহস নহয় আৰু এইবিলাক খেলা বস্তু এনেকৈ এইটো পানীৰ মাজত এইটো উঠিব পাৰে পানীৰ মাজত গৈ থাকে আৰু এনেকুৱাকৈ চাৰিওফালে কিন্তু ফুল আছে আৰু বহুত ধুনীয়া এতিয়া আপোনালোকক মই অলপ দেখাই দিম আভাসটো এনেকুৱাকৈ এইটো এটা ইয়াতে ভাৰ্চুৱেল ইফেক্ট হয় ইয়াতে আপোনালোকে ভিডিঅ' গেম খেলিব পাৰে আৰু এইফালে এটা সৰু ছুইমিং পুল আছে বেবীবিলাকৰ কাৰণে কিডছবিলাকৰ কাৰণে গৰমৰ দিনত খেলিব এইবিলাক সব লালাৰ এই ভোক লাগিছে বুলি কৈ ভোক লাগিছে কিবা খাম বলা
এইবিলাক কালাৰ গৈ দিছে নহয় আহিব এইবিলাক বহিব পাৰে ধুনীয়াকৈ আহি পেলাই প্ৰাইভেচি মেইনটেইন কৰিছে তাৰপিছত এইফালে খুব ধুনীয়া আৰু এইটো চাইডেও দেখাই দিছোঁ ইমান ধুনীয়া গ্ৰীনাৰী ইমান দেৰি গৈছে আৰু এইফালে ওপৰত এয়া জলফাই আৰু এইফালে ইয়াতে এটা পুখুৰী আছে পুখুৰী মানে খুব ধুনীয়া আশে পাশে বহিব পৰাকৈ বেঞ্চ দি থৈছে চবেই বহিব পাৰিব বহি উপভোগ কৰিব পাৰিব তাৰপিছত এইফালে অকণমান পাহাৰৰ ওপৰলৈকে গৈও অকণমান উঠি আহিব পাৰে অকণমান দিনৰ ভাগত আহিলে টাইম লৈ আহিলে আৰু এইফালে জোলনাবিলাক আছে সৰু ল'ৰা ছোৱালীয়ে খেলিব পাৰিব ধুনীয়াকৈ আমি যোৱাবাৰো খেলিছিলোঁ ইয়াতে বহিছিলোঁ উঠিছিলোঁ ইয়াতে ঢেৰ খেলা আছে মই চব দেখুৱাই গৈ থাকিম আপোনালোকে চাই থাকক আৰু আমাৰ আলফিয়া এতিয়া জোলনাত উঠিব বাবু উঠা জোলনাত আমি খেলিম এইফালে বহা চিট আছে তাৰপিছত এইফালে আকৌ আপোনালোকে গৈ থাকিলে একেবাৰে অকণমান আৰু ওখ জেগাত যাব পাৰে নিবিড় কথা পাতিব পাৰিব যিবিলাক ফ্ৰেণ্ড আছে ল'ৰা ছোৱালী ফ্ৰেণ্ড সিহঁতে এইফালে যাব পাৰিব আমি ফেমিলি হৈ আহিছোঁ আমাৰ আৰু ইমান দৰকাৰ নগ'লোঁ তাৰপিছত খুবেই ধুনীয়া দেখাই আছোঁ মই আপোনালোকক আহি থাকক এয়া এইফালে উঠি গৈ থাকিলে তাতো কটেজ আছে কটেজ মানে ধৰি লওক খোৱা লোৱা কৰিব পাৰিব তাৰপিছত এইফালেও আছে আৰু গৈ থাকিলে সেইফালেও আছে আমি আৰু নাযাওঁ কাৰণ আমি অকণমান জাষ্ট ল'ৰা ছোৱালীক খেলা ধূলাৰ কাৰণে আনিছোঁ লগতে অকণমান পৰিৱেশটোৰ ভিউটো দেখাব আহিছোঁ যাতে মনটো ভাল লাগে আৰু অকণমান কিবা কিবি খাই বৈ গুচি যাম মোৰ মিষ্টাৰ কি কৰিছে চাওক ইয়াতে বহুত জলফাই লাগিছে দেখিছেনে এইবিলাক জলফাই অলিভ এইবিলাক মোৰ মিষ্টাৰে ইয়াতে মেনেজাৰক নেদেখাকৈ এইবিলাক ছিঙিব ধৰিছে দেখিছে কিমান ধুনীয়াকৈ বহুত বেছিকৈ লাগিছে অলিভবোৰ জলফাই খুবেই ভাল লাগে মোৰ খুবেই পচন্দ দেখাই দিওঁ ৱাও মানে বেছি মেচিয়ৰ হোৱা নাই কিন্তু খাই সোৱাদ লাগিব ন ধোৱা নাই আৰু চলো তুমি তেনেহ'লে তলত যোৱা সিহঁতৰ লগত থাকা যোৱা এই চশমা পৰিল চশমা আনা লাহে লাহে যোৱা আব্বাৰ লগত যোৱা ইউ গো উইথ ডেড আই এম কামিং তাতে থাকা দেখিছে ইমান ধুনীয়া পাতবিলাকে ইমান মৰম লাগিছে দেখিছেনে পাতবিলাক কিমান মৰম লগা দেখিছে বহুত ওপৰত উঠি আহিলোঁ আৰু তলত আছে আহি আমি ওপৰত পাই গ'লোঁ ওপৰতো ফেচিলিটি আছে বহা আমি এটা ফটো উঠো হাই আমি ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্ট আহিছোঁ আমাৰ হাই দিয়া
আৰু আপুনি কিবা কওক কি ক'ম আৰু আমি এখন বেঞ্চত বহিছোঁ এই একদম ধুনীয়া এইটো সৰু যে পুখুৰীটোৰ পাৰত বহিছোঁ আমি তিনিওজনে এখন বেঞ্চত বহি অকণমান উপভোগ কৰি আছোঁ আৰু এই আমাৰ কাষতে আৰু এখন বেঞ্চত সিহঁত তিনিজনে মানে মাহঁতে বা ভাইটি আৰু আস্মিনা উপভোগ কৰি আছে কি কয় নাজাৰাটো চাওক ইমান ধুনীয়া মানে কি ক'ম আৰু বহিয়ে থাকিব মন গৈছে ইয়াতে ডিউটি চুটি কৰিবতো মন যোৱা নাই ইমান ভাল লাগিছে দেখিছেনে নাজাৰাটো চাই লওক সঁচাই বহুত ভাল লাগে সেইফালে যাম আকৌ আপোনালোকক হাতীটো দেখাম হাতীত বহুত মানুহ উঠি আছে কিন্তু মই উঠিব নোৱাৰোঁ মোৰ বহুত ভয় লাগে মোৰ ছোৱালীজনীও উঠিব নোৱাৰে জাষ্ট ফটো কেইটামান লৈ ল'ম আৰু খোৱা টেবুলত আহি বহিছোঁহি পানীৰ মাজত মই দেখুৱাইছোঁ আপোনালোকক পানীৰ মাজত বহিব লাগে আৰু এয়া দেখিছেনে এটা হাঁহ তাক বিস্কুট দিছিলোঁ সি ধুনীয়াকৈ বিস্কুট খাই আছে আৰু খুবেই মৰম লাগিল হাঁহবিলাকে বিস্কুটো খায় আৰু এজনক বিস্কুট দিয়াৰ কাৰণে বাকী দেখিছে বহুতকেইটা হাঁহ আকৌ দৌৰি দৌৰি আহিব এয়া দেখিছেনে বিস্কুট খাই আছে হাঁহবোৰে আৰু খুব চাফা হয় হাঁহবিলাক আৰু এজনক দেখি বাকী গোটেই কেইজন আহি গ'ল পৰিৱেশটো ইমান ধুনীয়া হয়নে দেখিছে কিমান ধুনীয়া এই মোৰ পিছফালে চিনাৰীটো কিমান মজা লাগিছে দেখিছেনে আপোনালোকে কেতিয়াবা আহিব পাৰিব মোৰ কিন্তু বহুত ঠাণ্ডাও লাগিছে ইয়াতে ৰাতি হৈয়ে গ'ল ইভিনিং হৈ গৈছে আৰু এয়া পানীৰ মাজতে আমি বহি লৈছোঁ এয়া ইমান ধুনীয়া লাগিছে পৰিৱেশটো সঁচাই বহুত ভাল লাগিছে বন্ধৰ ব্যস্ততাৰ মাজত বন্ধ দিনত এনেকৈ আহিব পাৰিব ইয়াতে পানীৰ মাজে মাজে ইয়াতে চিটিং এৰেঞ্জমেণ্ট কৰি দিছে আৰু আমিও ইয়াতে বহি পেলাই কিবা অকণমান স্নেক্স খাই পেলাই যাওঁ এইফালেও সেইফালেও আৰু আছে বহিব পৰাকৈ ফেচিলিটি আছে দেখিছে ৰাতিৰ ভিউটো দেখিছে কিমান ধুনীয়া আমি যাব ওলালোঁ এতিয়া ৰাতিৰ ভিউটো দেখিছে ন আপোনালোকে কিমান ধুনীয়া দেখিছেনে আমাৰ হৈ গ'ল আমি খোৱা লোৱা কৰিলোঁ এতিয়া আমি গৈ আছোঁ ৰিজৰ্টখনৰ পৰা এয়া পাহাৰীয়া বাঁহগছ নামটো কাকো বেম্বু বহুত ষ্ট্ৰং হয় আৰু এই বেম্বুবিলাকৰে সিহঁতে ফাৰ্নিচাৰবোৰ বনাইছে ব্লগটো ইয়াতে সামৰণি মাৰিলোঁ ভাল লাগিছে যদি লাইক কৰক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক মোৰ চেনেলটো গতিকে আজিলৈ আহিছোঁ আৰু ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ